হেল্ল' ৰাইজ, নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। এয়া মই ছজনা বনাইছিলোঁ। এতিয়া পিছে বহুত গৰম পৰিছে দেই, এতিয়া একেবাৰে মছলা খাব মন যোৱা নাই। কেইদিনমান আগতে বনাইছিলোঁ, ভিডিঅ'টো আছিলে যিহেতু মই ভইচ অভাৰ নকৰাকৈ ছেভ কৰি থৈ দিছিলোঁ। মই ভাবিছিলোঁ মিউজিক এটা লগাই দিম, পিছে মিউজিকটো লগাই মই এবাৰ আপলোড দিলোঁ। দিয়াৰ পিছততো আকৌ কপিৰাইট লাগি গ'ল, সেইকাৰণে মই বোলো ভইচ অভাৰে কৰি দিওঁ, ভইচ অভাৰ কৰি দিলোঁ। এয়া মই চবখিনি যোগাৰ একেবাৰতে কৰি লৈছোঁ, তেতিয়া বনাই থাকোঁতে দিগদাৰ নালাগে, নহ'লে ইটো আন সিটো আন এনেকুৱা হৈ যায়। যিহেতু ভিডিঅ' বনাম বুলি ভাবিছিলোঁ, তাৰ কাৰণে মই আদা, নহৰু, সৰিয়হ পিছাতে মই গোটেইখিনি ড্ৰাই মছলা মিক্স কৰি ভিজাই দিছোঁ। জিৰা গুড়ি, ধনিয়া গুড়ি, এনেকৈ মই গোটেইখিনি যিমানখিনি ঘৰত মছলা আছে গোটেইখিনি দি দিছোঁ। পানী অলপৰ লগত সৰিয়হখিনি পেষ্ট কৰি থৈ দিছোঁ। এইখিনি মই অকণমান ভাজি লৈছোঁ, বিলাহী দি কিনে অকণমান ভাজাৰ পিছতে সেই যে মই এইটো পেষ্টটো যে বনাই থৈ দিছিলোঁ এইখিনি দি দিলোঁ। দি দিয়াৰ পিছত আকৌ অকণমান সময় ভাজাৰ পিছতে মই পানী দিম বাৰু। অকণমান সময় পানী দিয়াৰ পিছতহে মই অকণমান সাধাৰণ ডাঠ কৰিছোঁ আৰু ইমানো ডাঠ কৰা নাই। গৰম কেনেকুৱা পৰিছে আমাৰ ইয়াতে, এতিয়াতো বহুতেই গৰম গুৱাহাটীত, একেবাৰে গৰম পৰিয়ে গ'ল লগালগ। এয়া মই এইখিনি যে মই হোৱাৰ পিছত আৰু একেবাৰে দেখুওৱা নাই, ডাইৰেক্ট মই বন্ধ কৰাহে দেখিছোঁ, ওলাই